নমস্কাৰ বন্ধুসকল, আজি ভাবিছোঁ 2 নম্বৰখন চাদৰ কাটিম বুলি। সেয়েহে ৰাতিপুৱাৰ ভাগতেই মই চাদৰখন কাটি লৈছোঁ। এতিয়া মই চাদৰখন কাটি আছোঁ আৰু এইকেইদিন মানে খুব খৰধৰকৈ বৈছোঁ চাদৰখন, কিয়নো আৰু কেইদিনমানৰ পাছতে ধান কাটিবলৈ হ'ব। সেয়েহে ভাবিছোঁ কাপোৰযোৰ শেষ কৰি লওঁ বুলি। আৰু এতিয়া মই চাদৰখন কাটি থলোঁ আৰু থকাখিনি মেৰিয়াই লৈছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, কৰি দিব বুলি আশা কৰিছোঁ। লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এতিয়া মোৰ চাদৰখন কাটা হৈ গ'ল আৰু মোৰ চাদৰখন কেনে লাগিছে জনাবচোন। আৰু বুটাটো কেনেকুৱা লাগিছে জনাব। বুটাটো মই কাষৈটোৰ পৰাই লৈ দিছোঁ, এটা সৰু বুটা কৰি। আৰু এইখন হৈছে পদ্মিনী, দিশ আৰু বাণী দুয়োটাই পদ্মিনী সূতাৰে বোৱা। আৰু চাদৰখন আপোনালোকক দেখাই দিছোঁ। আৰু কাষৈটো সেউজীয়া সৈতে আগৰখনতো ঠিক একেই, কিন্তু বুটাখিনি বেলেগ কৰি দিছোঁ। আৰু চাদৰখন কেনে লাগিছে জনাবলৈ নাপাহৰিব দেই। আৰু চাদৰবোৰ মই এখন এখনকৈ দেখাইছোঁ, কাটিছোঁ আৰু দেখাইছোঁ। আৰু কেনে লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব। যি কি নহওক বা আজিলৈ আহিলোঁ, বাই বাই।